ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ভাষাৰ অধ্যয়নৰ এইটো 8 নম্বৰটোলৈকে এতিয়া আগৰ ভিডিঅ'টোত দিছোঁ। এতিয়া 8 নম্বৰটো এইকেইটা লিখি লৈছা নিশ্চয়। এতিয়া বাক্য ৰচনা কৰাটো চোৱা। বাক্য ৰচনা কৰাটোত আছে পথাৰ, সেউজীয়া পথাৰখন দেখিবলৈ বহুত সুন্দৰ। বৰষুণ, বৰষুণৰ টোপালবোৰৰ শব্দবোৰ শুনিবলৈ ভাল লাগে। ডাৱৰ, আকাশখন ক'লা ডাৱৰে ছানি ধৰিলে। নিজৰা, কুলু কুলুকৈ পাহাৰৰ পৰা নিজৰাৰ পানী বৈ আহিছে। নাও, কাগজৰ নাও সাজি পানীত উটুৱাই দিয়াৰ মজাই বেলেগ। এতিয়া এইকেইটা হৈছে বাক্য ৰচনা। তোমালোকে নিজৰ মতেও কৰিব পাৰা, মই এনেই তোমালোকক জানিবৰ কাৰণে লিখি দিছোঁ। এতিয়া জানো আহাটোত চোৱা, ইয়াত ৰিম ঝিম মহটো কেইবাবাৰো আহিছে, দেখিছানে? 4 বাৰ আহিলে মহটো। বৰষুণ আহে, এইবিলাক হৈছে একো একোটা ধ্বনি। সেই মহটো হৈছে একো একোটা ধ্বনি। ধ্বনিটো হৈছে কি? ধ্বনিটো হৈছে মানুহে মুখেৰে কথা কওঁতে যিবিলাক মানে হাওঁফাওঁৰ পৰা যিবিলাক শব্দ বৰ্ণবিলাক ওলাই আহে, সেই বায়ু প্ৰবাহটোত যেনেকৈ ওলাই আহে, সেইবিলাক ডিঙি, ওঠ আৰু মুখৰ ভিতৰৰ বিভিন্ন অংশত আংশিকভাৱে বা সম্পূৰ্ণকৈ বাধা পাই পেলাই যিবিলাক মাত সৃষ্টি হয়, সেইটোৱে হৈছে ধ্বনি। এতিয়া ঠিক তেনেকৈ মহটো চোৱাচোন, মহটো তেনেকৈ ওলাই আহিছে, ৰিম ঝিম তেনেকৈ ওলাই আহিছে ন। এতিয়া সেই কবিতা ভাগিত ম ধ্বনিটো বাৰে বাৰে উচ্চাৰিত হৈছে, বাৰে বাৰে উচ্চাৰিত হৈ থকা নাই জানো? এনেদৰে কোনো সাদৃশ্য থকা ব্যঞ্জন ধ্বনি পুনৰাবৃত্তি হ'লে তাক অনুপ্ৰাস অলংকাৰ বুলি কয়। কি বুলি? অনুপ্ৰাস অলংকাৰ কাক কয়? এতিয়া কোনো সাদৃশ্য থকা ব্যঞ্জন ধ্বনি, ইটোৰ লগত সিটো আছে সাদৃশ্য, হয়নে? সেই ধ্বনি পুনৰাবৃত্তি যদি হৈ থাকে, পুনৰ মানে কৈ থকা যদি হয়, তেতিয়া তাক কি বুলি কয়? অনুপ্ৰাস অলংকাৰ বুলি কোৱা হয়। শৰীৰত পিন্ধা অলংকাৰে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ নিচিনাকৈ সাহিত্যতো ব্যৱহৃত এনেধৰণৰ অলংকাৰে গদ্য বা পদ্য শুৱলা কৰি তোলে। এতিয়া আমি যেনেকৈ কাপোৰ কানি বা গহনা যিকোনো পিন্ধিলে সেইখিনি অলংকাৰ বুলি নকয় জানো? সেইবিলাক পিন্ধি আমি নিজে ধুনীয়া হৈ যাওঁ নে নাযাওঁ? ঠিক তেনেকৈ সেই সাহিত্যবিলাকো, সাহিত্যত কথা কওঁতেও সেই তেনেকৈ অলংকাৰ বিলাক গদ্য বা পদ্যত কৈ পেলাই সেইখিনি শুৱলা কৰি তোলা হয়। বুজি পাইছা? এতিয়া হৈছে চোৱা, এতিয়া পঢ়া আৰু লিখা। তলত দিয়া পদ্যভাগিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। এতিয়া ইয়াত বাৰে বাৰে কি উচ্চাৰিত হৈছে বাৰু? বগাকৈ বগলী বহলাই বহিছে, পলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাওঁগৈ বোলা। এতিয়া ইয়াত বাৰে বাৰে কি উচ্চাৰণ হৈছে? বটো উচ্চাৰণ হৈছে, হয়নে? বটো হৈ থকা নাই জানো? ব ইয়াত বয়ে আছেনে? চবতে আছেনে? সেইটো বাৰে বাৰে উচ্চাৰিত হৈ আছে, সেইটো ধ্বনি হৈছে ব। তলত দিয়া পদ্যভাগিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। পুনৰ যোনটো আবৃত্তি হৈ আছে, পুনৰাবৃত্তি হৈ আছে। ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতটোহে শুনিব, হয়নে? পুনৰাবৃত্তি ধ্বনি হোৱা ধ্বনিটো কি হ'ব? ব হ'ব। এইটো গণিব, হয়নে? ব, শুনিব, এইটো বয়ে উচ্চাৰণ হৈছে তাত, হয় নহয়? তাৰপিছত হৈছে শংকৰদেৱৰ পদ্যভাগিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা। হেন শুনি জাম্বৱন্ত, ধাইলা মহা বলৱন্ত। শব্দাংশ ক'বলৈ কৈছে। এতিয়া শব্দ বুলি কওঁতে দুটা বৰ্ণ লগ খাব লাগিব। ৱন্ত দুটা আছেনে? সেই দুটা হৈছে ৱন্ত। সেই দুটাৰ এটা কোনটো শব্দ হৈছে উচ্চাৰণ? ৱন্ত। ৱাব্ব নয়তয় ন্ত। বুজি পালা? এতিয়া জানো অহাটোত চোৱা, যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, ইয়াত থকা পথাৰ শব্দটো বিশেষ্য পদ। পথাৰটোৱে বিশেষ্য পদ বুজাইছে। তোমালোকেতো আগত পাঠত পাই আহিছা পদৰ বিষয়ে। ইয়াৰ বিশেষণ পদৰ ৰূপটো হ'ল পথৰুৱা। বিশেষণ পদৰ ৰূপটো কি হ'ব তেতিয়া? পথৰুৱা। পথাৰৰ বিশেষণ ৰূপটো হ'ব পথৰুৱা। এতিয়া তলত সেইবিলাকৰ বিষয় দিয়া আছে, বিশেষ্য পদকেইটা দিয়া আছে। ঘৰ, ঘৰুৱা। তাৰপিছত বাক্যটো লিখিবলৈ দিছে, এটা লিখিয়ে দিছে, দেখিছেনে? ঘৰ, বিশেষ্য পদটো ঘৰ, বিশেষণ পদটো হ'ব ঘৰুৱা। বাক্যটো কি বুলি দিছে? ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। এতিয়া তোমালোকক কি দিছে? তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। এই তালিকাখন পূৰ কৰিবলৈ কৈছে। এতিয়া সাৰুৱা। মাটিবোৰ সাৰুৱা বাবেই পাচলিবোৰ ধুনীয়া। মাটিবিলাক সাৰৰ কথা কৈছে, হয়নে? সাৰ থকা মাটিৰ কাৰণে পাচলিবিলাক ধুনীয়া। নিথৰ, নিথৰুৱা। বিশেষণটো নিথৰৰ বিশেষণটো কি হ'ব? নিথৰুৱা। সীতাৰ মাক নোহোৱা নিথৰুৱা হৈ পৰিল, হয়নে? তোমালোকে বাক্যটো নিজেই সাজিব পাৰিবা, সেইটো ভালকৈ বুজি ল'লেই হ'ল। ভাগৰুৱা। ভাগৰুৱাটো হৈছে কামবোৰ কৰি ল'ৰাটো ভাগৰুৱা হৈ পৰিল।
জাবৰ জাবৰুৱা ধুমুহা বতাহে পৰিৱেশটো জাবৰুৱা কৰিলে তাৰমানে গোটেই জাবৰ কৰি পেলালে এতিয়া তোমালোকক জ্ঞান সম্প্ৰসাৰণৰ কাৰণে দিছে এটা পঢ়া আৰু আবৃত্তি কৰা তোমালোকক পঢ়িবলৈ কৈছে আবৃত্তি কৰিবলৈ কৈছে এতিয়া বসন্ত কালৰ বিষয়ে দিছে এইটো এতিয়া চোৱা মালতী ফুলিল সেউতি উঠিল কেতেকী গা মুৰি দিলে সুৰিয়া কুলিয়ে গল কপাই গাই বননিৰ বাতৰি দিলে বকুলে সিঁচিলে তৰাই কুকনি মদাৰে খেলিলে ফাকু জুতি ফলজুপি নিশা হেৰিলে পদুমে মেলিলে চকু থুৰিত কৰবিয়ে সাঁচিলে মৌটুপি ভূমিয়ে মেলিলে চপা চৰাই হালধীয়া মৌ মুতলীয়া উলটি কৰিলে কিপা লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে এতিয়া ইয়াত তোমাক সুধিছে ওপৰৰ কবিতা ফাঁকি উল্লেখ কৰা চৰাই আৰু ফুলৰ নাম লিখা চৰাই আৰু ফুলবিলাক চৰাইবিলাক কোন বুলি কৈছে চৰাই মানে কেতেকী আৰু কুলিৰ কথা কৈছে ইয়াত হয়নে কেতেকী আৰু কুলিৰ কথা কৈছে ফুলৰ নাম কি কৈছে ফুলৰ নামবিলাক মালতী তাৰপিছত আহিছে বকুল মদাৰ পদুম হয়নে সেইবিলাকৰ কথা কৈছে তাৰপিছত আহিছে দলত ভাগ হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা এইখিনিৰ ওপৰত এটা কবিতা লিখিবলৈ দিছে তোমালোকক কৰিবাচোন নিজে লিখিবা সেইখিনি কবিতা অকণকৈ কবিতা অকণ বনাবলৈ চেষ্টা কৰিবা এইকেইটা শব্দ লগাই আকাশ পাহাৰ ফুল মেঘ নদী গছ গছনি পখিলা বৰষুণ এতিয়া আহিছে দলত আলোচনা কৰি কোৱা ধুমুহা বৰষুণ আহিলে তুমি কি কৰা শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে বৰষুণ দিলে তোমাৰ চৌপাশৰ কি পৰিৱৰ্তন চকুত পৰে এইবিলাক নিজে কৰিবলৈ কৈছে তোমালোকক সেইবিলাকৰ মানে তোমালোকে বৰষুণৰ বতৰত বৰষুণ দিলে কি হয় তোমালোকে কি কৰি ভাল পোৱা এইটোৰ ওপৰত নিজে লিখিবলৈ কৈছে এইখিনি তোমালোকে নিজে কৰিবা আৰু এইখিনিলৈকে আজি এইটো পাঠ কমপ্লিট কৰি দিছোঁ এতিয়া মাত্ৰ তোমালোকে লিখি ভালকৈ পঢ়িবা আৰু মনত ৰাখিবা বাই গুড নাইট